জিন্টুৱে হোৱাটছএপত এখন ফটো পঠাইছে মানে জিন্তু স্যার চাওকচোন বৰ ধুনীয়া ফটো পঠাইছে হে চাওকচোন ভাল লাগিছে ন আচ্ছা এইজনী তুমি ৰাখি থৈ দিয়া আমি যদি হিৰোইনৰ কাৰণে বেলেগ ছোৱালী নাপাওঁ তেতিয়া এইজনীক মাতি দিম হা আচ্ছা হেৰি নহয় ৰিমলি তেতিয়াহ'লে আমি আমাৰ কাম আৰম্ভ কৰোঁ তোমালোকক আমি ইয়াত কিয় মাতিছোঁ তোমালোকে নিশ্চয় গম পাইছা নহয় ডাইলগত দিলা ন ঠিক আছে তেতিয়াহ'লে আমি এটা কাম কৰিম মই কিবা এটা কৈ আছোঁ শুনক আমি এজন এজনকৈ ইয়াত মাতিম তোমালোকে আহি আমি যেনেকৈ ডাইলগ ক'ব যাক যেনেকৈ ক'ব দিওঁ তেনেকৈ ক'ব ঠিক আছে তেতিয়াহ'লে ৰিমলি তুমি এজন এজনকৈ ইয়ালৈকে মাতি অঁ মাতা 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 ভাওনাৰ ঘৰত কাম কৰিছে মেম মোৰ কৈছে মোৰ হয় কওক মেডাম ষ্টাৰ্ট কৰক কি হৈছিলে হে মালতী তোমাক বহুত ভাল পাওঁ পান্দা এই হ'ব যোৱাতে বহা পান্দু স্যাৰ এইবাৰ তুমি হেৰি মাতা প্ৰেমিক 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 হয় মেডাম ষ্টাৰ্ট কৰক মালতী মালতী মই তোমাক খুব ভাল পাওঁ মালতী হ'ব 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 ছাৰ মই চিলেকশ্যন হ'ব চিলেকশ্যন তুমি যোৱা যোৱা বহা 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 যোৱা কাক মানে এই চাওঁ 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 এই যে লেডিছৰ নিচিনা যে ক'ব লাগে অলপ ভাজ দি মাতা লেডিছৰ নিচিনা কাক কৰিব দিয়া হৈছিলে বাইদেউ মোক হয় আহক আপুনি বুজি পাইছেনে কেনেকৈ মাতিব লাগিব আপুনি লেডিছৰ নিচিনা কাম কৰিব লেডিছৰ ফোনত মাতিব লাগিব সংলাপ কৰি হয় হয় মালতী মালতী মই তোমাক ইমান ভাল পাওঁ জানা হৈছেনে বাইদেউ মানে তুমি এনেকে কৰা যে এই ছোৱালীজনীকে তুমি মাতাটো বুলি ভাবিছো ভাবি ঠিক তেনেদৰে তুমি ধৰা লেডিছৰ দৰে এনেকে অলপ ভাজটো বেছিকে লাগে চাৰে ঠিক কৈছে হয় কৈছোঁ হয় কৰোঁনে মালতী মালতী মই তোমাক ইমান ভাল পাওঁ জানা ইমান ভাল পাওঁ তোমাক হৈছে যোৱা তুমি দিয়া বহা মই বাৰু পামনে ছাৰ বহাচোন বহা আমি ৰিজাল্ট দিমেই হয় বাইদেউ স্যাৰ নেক্সট হাঁহি হাঁহি কোৱাজনকে মাতা যাম হাঁহি হাঁহি ক'ব লাগে ঠিক আছে হাঁহি হাঁহি কোৱাজনকে মাতা হাঁহি হাঁহি কাৰ লগত পৰিছে বাইদেউ মোৰ ভাগৰ হয় আহক তুমি একেবাৰে হাঁহি হাঁহি আহিলা যে আৰু তুমি এইটো কি বেছ বুলি আহিছা নহয় ছাৰ এই মোৰ চাহৰ দোকান আছে যে চাহ বেছি আছে তাতে খুলিলে ইণ্টাৰভিউ বুলি একদম গুচি আহিলো নহয় ছাৰ হয় নেকি ঠিক আছে তুমি এতিয়া কোৱা বাইদেউ মোক হাঁহি হাঁহি ক'ব লাগিছে আছে কি আছে ভালতে মই তোমাক বৰ ভাল পাওঁ আপুনি এনেকে ৰিজাল্ট কৰি দিছে ভাল হ'লেও এনেকে দিব নালাগে নহয় ছাৰ পিছত আমি নিজে কৰিম ছাৰ কাক মাতিব মানে এই যে কান্দি ক'ব দিছিলো হয় ছাৰ হয় কান্দি ক'ব দিয়া এইজনীকে মাতা মাইকী মানুহ নহয় জানো হয় তুমি মাতা ঠিক আছে
নেক্সট কান্দিকাকে কোৱা কাৰ লগত মই মেডাম হয় আহো আহো যাম কামচাম একেবাৰে খালি যাওঁ লাগিছে বুজিছা নেক্সট তুমি মানা এই যে খঙত ক'ব লাগে খঙত যে ক'ব মানা খঙত কোৱা কাৰ আছিলে মোৰ ভাগত আহক চাও মালতী ঐ মালতী মই তোক ভাল নাপাওঁ পাওঁ ঐ মালতী মই তোক ভাল পাওঁ ভালনে তুমি এতিয়া যোৱা স্যার পানী অকণ খুৱাই উঠিয়াব লাগিছে নেকি নেক্সট তাত কোন আছে চোৱাচোন প্ৰেমিকা মাতি আছে প্ৰেমিকা মাতা প্ৰেমিকাক মাতা প্ৰেমিকা হয় মেডাম হয় জান ও জান মই তোমাক বহুত ভাল পাওঁ জানা আৰু তুমি মোক যাম বুলি ভাবি মোক কৈছো মোক পাই যাম বুলি ভাবি আকৌ না তাৰপৰা জান ও জান মই তোমাক বহুত ভাল পাওঁ জানা নহয় আকৌ ৰিপিট কৰাচোন আকৌ ৰিপিট কৰা জান ও জান মই তোমাক বহুত ভাল পাওঁ জানা হৈছে যোৱা বাবুৰা যা হ'ব যাচোন পিছত খবৰ দিম যা স্যার নেক্সট কোন আছিল হাই পলা কি কৈছে কও ঘৰ পাই আহিছো এই মানে ডাইৰেক্টটো কৈ দে মালতী মই তোমাক বৰ ভাল পাওঁ কথা সুধি আমাৰ বহুত আছে নহয় এই গুৱাহাটীও নহয় মালতী মই তোমাক বৰ ভাল পাওঁ মানুহ চিনি ঘৰতে আছে ও স্যার হা তোৰ কাণে নুশুনে নেকি চাম যাব দে মালতী মই তোমাক বৰ ভাল পাওঁ কঁঠাল গুটি আমাৰ ঘৰত ঢেৰ আছে গুৱাহাটীত লৈ আহিব কঁঠাল গুটি নহয় হে কি মালতী মই তোমাক বৰ ভাল পাওঁ মানুহ চিনি মানুহজি ঘৰতে আছে থৈহে আহিছো নহয় যোৱা কি ক'লা খাম গৈ খাম পঠিয়াই দিয়া নাই নহ'ব আজি ইণ্টাৰভিউ নহ'ব বন্ধ ইণ্টাৰভিউ বন্ধ আজি ইণ্টাৰভিউ নহ'ব বুজিছা কি জাতাবিলাক খাইছে নহ'ব নালাগে আজিলৈ বাদ দিলা আৰু দিন বেলেগ মোৰ প্ৰগ্ৰাম হৈ গৈছে পইচা হ'ব আমি বেলেগ ইণ্টাৰভিউ পাতিম এতিয়া সামৰি দে এইবিলাক সামৰি দে